Hey guys, welcome back to my YouTube channel. Namaskar বন্ধুসকল মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত অসমীয়া গল্প বকুল ফুলৰ দৰে। আজি মই ইয়াৰ দশম অধ্যায়টি আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ গৈছো আৰু আপোনালোকে মোৰ কণ্ঠত শুনি কেনেকুৱা পাইছে এটা কমেন্ট কৰি জনাব। Then guys, ক্ৰমে ক্ৰমে আন্ধাৰবোৰ ঘন হৈ আহিবলৈ লাগিছে। কুঁৱলীৰ পাতৰ চাদৰখন ডাঠ হ'বলৈ আৰম্ভ কৰিছে। মাজে মাজে বৈ অহা বতাহজাকৰ গাটো কাঢ়কৈ কঁপিব ধৰিছে। তথাপি অসীম কাঠিতে বহি আছে। ঘৰৰ ভিতৰত সোমাবলৈ তাৰ মন যোৱা নাই। পাও হাতলৈ চালেহি তেজ ওলাই থকা নাই, কিন্তু আঙুলিটো ফুলি প্ৰকাণ্ড হৈ আছে। ঠাণ্ডা বহাৰ লগে লগে বিষটো বাঢ়ি আহিছে। সি আজি আঙুলিটোত বন শেউলিৰ ৰস লগোৱা নাই, কাপোৰেৰে বন্ধাও নাই। একো কৰিবলৈ তাৰ মন নগ'ল। এসময়ত নিজে নিজে আঙুলিটোৰ পৰা তেজ ওলাবলৈ বন্ধ হৈছিল। কাইলৈ হয়তো আঙুলিটো জামুৰিবলৈ আৰম্ভ কৰিব, বিষো কমিব। যি হয় নিজে নিজেই হৈ থাকিব। তাৰ একো কৰিবলৈ মন নাই। এচটা কাঠৰ দৰে ক'ৰবাত এচুকত কাৰো চকুত নপৰাকৈ তাৰ পৰি থাকিবলৈ মন গৈছে। তাৰ কি হৈছে সি নিজে ক'ব নোৱাৰে। সি হাঁহিব নোৱাৰে, আনকি কান্দিবও নোৱাৰে। তাৰ মনটো ভালো নালাগে, বেয়াও নালাগে, একো নালাগে। একোৱে সি অনুভৱ কৰিব পৰা নাই। পেৰালাইচিছ হ'লে বোলে গাটো লৰচৰ কৰিব নোৱাৰা হয়। সি একো অনুভৱ কৰিব নোৱাৰা হয়। সি দিনৰ কথাখিনি জুকিয়াই ল'বলৈ চেষ্টা কৰিলে। আজি ঘটনাটোৰ পিছত আৰু স্কুললৈ যোৱাৰ প্ৰশ্নই নুঠে। আচলতে সি স্কুল বাদেই দিছিল। নিৰ্মলে বৰকৈ ধৰাৰ বাবেহে সি স্কুললৈ গৈছিল। বহুদিন বহু ৰাতি ভাবি চিন্তি সি স্কুল বাদ দিয়াৰ সিদ্ধান্ত লৈছিল। আৰু আজি আকৌ স্কুললৈ যোৱাৰ সিদ্ধান্তটো লৈছিল মাত্ৰ এটা ৰাতি ভাবি, তাকো নিৰ্মলৰ জোৰত। অৱশ্যে আজি স্কুললৈ গৈ এটা ফালেদি ভালেই হ'ল। আগতে স্কুলৰ সন্মুখেৰে শিল ভাঙিবলৈ গ'লে স্কুলখন দেখিলেই তাৰ বুকুত কিবা এটা হৈছিল। বকুলজোপা দেখিলেই তাৰ গাটো চুই যাবলৈ চেষ্টা কৰিছিল। গছজোপাৰ প্ৰতি এক বুজাব নোৱাৰা টান অনুভৱ কৰে সি। লগৰীয়াবোৰে সিহঁতৰ নিজৰ নিজৰ নামবোৰ গছজোপাৰ গাত খোদিত কৰিব খুজিছিল। কাকো সেই কাম কৰিবলৈ দিয়া নাছিল সি। আনকি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাও এই গছজোপাৰ তলতে সি বহি আছিল। সি ক'ব নোৱাৰাকৈ এই গছজোপাই আনকি নিৰ্জীৱ স্কুল ঘৰ আজিৰ পৰা আৰু সেইবোৰ একো অনুভৱ নহ'ব। মনৰ পৰা সেইবোৰ বাহিৰ কৰি দিবলৈ আজিৰ এই ঘটনাটোৰ দৰকাৰ আছিল। আঙুলি ফাটি তেজ ওলোৱা তেজখিনিয়ে তাৰ মনৰ ভিতৰৰ হাহাকাৰখিনি কমাব। ঘটনাটোৱে তাৰ স্কুল এৰাৰ কথাটো স্থায়ী ৰূপ দিলে। এতিয়া আৰু সংকোচ দুখ এইবোৰ অনুভৱ নাই অসীমৰ। তাৰো মনত এটা অদ্ভুত ধৰণে পাতল পাতল লাগিল। সি দীঘলকৈ উশাহ টানিল। আজি শিল ভাঙি কেইটকা পালি? অসীমে মূৰ তুলি চালে। তাৰ সন্মুখত বাপেকৰ পৰা অলপ দূৰত গৈ মাক ৰৈ আছে। মাকে বাপেকৰ ফালে চালে। আজি শিল ভাঙিবলৈ যোৱা নাছিলো, অসীমে জনালে। কিয়? গৰ্জি উঠিল বাপেক। আৰু অসীম মনে মনে থাকিল। মই সুধিছো শিল ভাঙিবলৈ নগলি কিয়? খঙত বাপেকে ফুপাবলৈ ধৰিছে। অসীমে একো উত্তৰ দিয়া নাই। অসীমৰ হৈ মাকে মাত লগালে। সি স্কুললৈ গৈছিল। কি? আচৰিত হৈ বাপেকে চিৎকাৰ কৰি উঠিল। মাকেও সমানে চিঞৰি উঠিল। সি সদায় স্কুললৈ যাব। আজিৰ পৰা আৰু সি শিল ভাঙিবলৈ নাযায়। প্ৰচণ্ড ক্ৰোধত মানুহজনে অন্তৰ্নাদ কৰি উঠিল। তেওঁৰ ধৈৰ্যৰ বান্ধ খুলি গ'ল। কাঠিত পৰি থকা বাঁহৰ কামিছটা হাতত লৈ তেওঁ অসীমৰ উদং পিঠিত গাৰ বলেৰে একো চাটকৈ শব্দ এটা বাহিৰ হ'ল। অসীমৰ পিঠিখন ফালি যোৱাৰ দৰে লাগিল। তথাপি সি একে ঠাইতে বহি থাকিল। অসীমৰ মাক খঙত কঁপি উঠিছে। অসীমৰ পিঠিত বাঁহৰ কামিৰ আৰু এটা কোব পৰিল। তাৰ পিঠিখন এইবাৰ ফালি চিৰাচিৰ হ'ল যেন লাগিল। তথাপি সি কেটকুট নকৰিলে। একে ঠাইতে সি বহি থাকিল। অসীমৰ মাকে খঙত ফুপাই উঠিছে। অসীমৰ বাপেকে তৃতীয়টো কোব মাৰিবলৈ কামিছটা ওপৰলৈ তুলিলে। মাকে দৌৰি আহি একে থাপে কামিছটা কাঢ়ি লৈ গ'ল। দেন গাইজ, আপোনালোকে আজিৰ এই খণ্ডটি শুনি কেনেকুৱা পালে বাৰু এটা কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লগতে অসীমৰ বাৰু কিমান কষ্ট হৈছে, সি বাৰু কিমান কষ্ট সহ্য কৰি আছে। আপোনালোকৰ জীৱনতো বাৰু এনেধৰণৰ কষ্ট আছেনে? এনেধৰণৰ সমস্যা আহি পৰিছেনে? যদি পৰিছে তেনেহ'লে এটা কমেণ্ট কৰি জনাব। আমি হয়তো আপোনাক একো কৰি দিব নোৱাৰিম, কিন্তু আপোনালোকৰ মনটো অকণমান পাতল লাগিব। দেন গাইজ, নিৰ্মলৰ বাৰু কি হৈছে
আৰু তেওঁলোকৰ ইয়াৰ পিছত কি হ'ব কাইলৈ বাৰু অসীম স্কুললৈ যাবনে সেয়া জানিবলৈ আপোনালোকে আমাৰ পিছৰ খণ্ডটিৰ বাবে অপেক্ষা কৰক দেন গাইজ এতিয়া মই বিদায় লৈছোঁ পুনৰ আপোনালোকৰ কাষ